বিষ্ণু ৰাভা ধেমালি নহয়। কবি কিশোৰ মঞ্জিত বৰা। বিষ্ণু ৰাভা আচলতে একুৰা জুই, আৰু জুই মানে ধেমালি নহয়। জুই মানে সেউজীয়া, ঘামক আখৰ কৰা সেউজীয়া। জুই মানে ৰঙা, মেঘক তেজ সজোৱা ৰঙা। বিষ্ণু ৰাভা এটা নাঙল নেকি, যাক আমি সযতনে মিউজিয়ামত তুলি থলো? হয়তো বিষ্ণু ৰাভা এপাহ ফুল, ধোঁৱাৰ মাজৰ এপাহ ফুল, শিশুৰ শুকান ওঠৰ এষাৰ নুফুটা কবিতা। এতিয়া সৰ্বত্ৰ বৈষম্যৰ বিষ বাষ্প, সমতাৰ সোৱাদ কতেনো হেৰাল। ৰাভা এটা অচল মুদ্ৰা, কোনেও তেওঁলৈ কেৰাহীকৈ নাচায়। কিতাপৰ দোকানত, লাইব্ৰেৰীৰ জাপৰ মাজত বন্দী হৈ থাকে বিষ্ণু ৰাভা। বিষ্ণু ৰাভাই উশাহ নেপায়, কোনেও তেওঁক তুলি নধৰে। ৰাভাই কান্দে, ৰাভাই আপ্ৰাণ চেষ্টা কৰে কিতাপৰ পাতৰ পৰা উঠি আহিবলে, আকৌ জনতাৰ মাজলৈ যাবলে। নোৱাৰে। ৰাভা হাৰি যায়। পৰ্বত, পাহাৰ, বোকা, বুলেট, বেৰিকেড নমনা ৰাভা হাৰি যায়। ৰাভাক এতিয়া আমি হাৰি যাবলৈ দিমনে? ৰাভা হাৰি যোৱা মানে এটা জাতি হাৰি যোৱা, এখন আকাশ ভাগি পৰা। বিষ্ণু ৰাভা এটা ধেমালি নহয়। আহা বন্ধু, এতিয়া মন্দিৰৰ দুৱাৰ খোলো।